কৃষ্ণ হরে রাম। চাপৰ মানুহৰ সমস্যা বহুত। এই প্ৰশ্নটো মোক নুসুধিব, পিছফালে বহি থকা দুয়োগৰাকীক সুধিব। বয়স 25 পাৰ হৈ গৈছে, কিন্তু আৰু নহ'লো আৰু ৰৈ দিলোঁ এঠাইতে। ND24 জইন কৰাৰ দিনাই মোৰ জোখ লৈ এখন ডাঙৰ পীৰা বনাইছে মোৰ কাৰণে। সেইকাৰণে টিভিত আপোনালোকে মোক ডাঙৰ ডাঙৰ দেখে। এই তলত পীৰাখন থাকে যে, কেমেৰাই পীৰাখন নেদেখুৱায়। আজি কথাটো কৈ থৈ গৈছোঁ ইয়াত, সেইটো কাৰণে আচলতে সমস্যা। এতিয়া আমাৰ বাবে এতিয়া বাকী সকলোৰো কষ্ট হ'ব। আকৌ আপোনালোকে অকণমান কষ্ট কৰি পাইছোঁ ইয়াত আনি দিব আৰু যি কি নহওক। কৃষ্ণ নৱজাগৰণ যুৱ সংঘ আৰু নৱাৰুণ মহিলা সমাজ ৰঙতি গাঁৱৰ উদ্যোগত, মৰিসুঁতি আঞ্চলিক কৃষ্টি সমাজৰ উদ্যোগত ইমান সুন্দৰ এটি অনুষ্ঠান দুদিনীয়াকৈ আয়োজন কৰা। এই পবিত্ৰ অনুষ্ঠানটিৰ আজি শেষৰটো, অৰ্থাৎ দ্বিতীয় দিনৰ কাৰ্যসূচীত আমাক এখন্তেক থাকিবলৈ সুযোগ দিয়াৰ বাবে আমি প্ৰথমেই আয়োজক সমিতিলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই ঠাইখিনি আমাৰ প্ৰিয়, কাৰণ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আমিও জীয়ৰী। আমাক যদিও কৈছিল যে ঢকুৱাখানাৰ তেখেতে, কিন্তু আচলতে আমি ধেমাজিৰ, ঢলে ধেমালি কৰা ধেমাজিৰ এগৰাকী সাধাৰণ জীয়ৰী আমি এঞ্জেলা চাংমাই। গতিকে আমাৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে কৃতজ্ঞতাৰ সেৱা জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। আজিৰ এই অনুষ্ঠানটিত খুব সুন্দৰ এটি বিষয়বস্তু নিৰ্ধাৰণ কৰা হৈছে যে যুৱ প্ৰজন্মৰ চৰিত্ৰ গঠনত কৃষ্ণ সংস্কৃতিৰ ভূমিকা। মই এটি কাহিনীৰে আৰম্ভ কৰিছোঁ। এজন ব্যক্তি, সেই ব্যক্তিজনে ভগৱান শ্ৰীকৃষ্ণক কোন চিনি নাপায়, তেওঁক নাজানে। ভগৱান শ্ৰীকৃষ্ণক চিনি নোপোৱা সেই ব্যক্তিগৰাকীয়ে এদিন এখন দোকানত এখন ফটো আঁৰি থোৱা দেখিলে। ছবিখন আঁৰি থোৱা দেখিছে যে অকণমানি ল'ৰা এটাৰ ফটো। সেই ছবিখনত ধুনীয়াকৈ আ অলংকাৰ পিন্ধাই থোৱা আছে। কিন্তু সেই যেতিয়া ছবিখন দেখিলে, সেই ছবিখনত আকৌ সেই কণমানিগৰাকীৰ যে ফটো আছিল, চেণ্ডেল পিন্ধাই থোৱা নাই। তাৰ পাছত সেই ব্যক্তিগৰাকীয়ে দোকানীগৰাকীক সুধিছে যে তোমাৰ যে ইয়াত আঁৰি থোৱা আছে ফটোখন, এখন কাৰ ফটো? দোকানীজনে কৈছে বোলে, কিয় কৃষ্ণৰ ফটো। কৃষ্ণ? কোন কৃষ্ণ? তেওঁ ভাবিলে অকণমান খেলি মেলি আছে নেকি, কৃষ্ণক চিনি নাপায়, গুৰুত্ব দিয়া নাই কথাটো। আকৌ সুধিছে যে তুমি কোৱাচোন কোন কৃষ্ণ? ইমান অকণমানি ল'ৰাটো ধুনীয়াকৈ সজাই পৰাই থোৱা আছে, মূৰত ময়ূৰৰ পাখি আছে, ইমান সুন্দৰকৈ সজাই থোৱা সেই কণমানিটিৰ ভৰিত চেণ্ডেলযোৰ কিয় নাই? আকৌ সুধিছে যে কোৱাচোন ক'ত থাকে তেওঁ? বোলে তেওঁ কানাই। ক'ত থাকে? যে আপুনি বৃন্দাবনলৈ যাব লাগিব, তাতেই থাকে, যাওক, মোক আমনি কৰি নাথাকিব, এইবোৰ সুধি নাথাকিব। তেওঁ মনতে ভাবিছে যে ভগৱানকো চিনি নাপায়, কৃষ্ণক চিনি নাপায়, আৰু তাৰ পাছত আকৌ তেওঁ কৃষ্ণক লগ পাব বিচাৰিছে। তেওঁ এইভাবে লগ পাব বিচাৰিছে। মানুহজনে সুধিলেও যে আপুনিনো কিয় লগ পাব লাগে? বোলে এই কণমানিটোক যে চেণ্ডেলযোৰ পিন্ধাই থোৱা নাই, মই ভাবিছোঁ সৰু চেণ্ডেল এযোৰ কিনি তেওঁক মই দি থৈ আহোঁ, পিন্ধাই থৈ আহোঁ। দোকানীজনে ভাবিছে কি মানুহ আজি তাৰিখত ভগৱানক চেণ্ডেল পিন্ধাবলৈ যায়, বাদ দিলে আৰু লাগি থকা নাই। পিছদিনা তেওঁ ঘৰলৈ ঘূৰি আহি এযোৰ সৰু চেণ্ডেল কিনিছে। চেণ্ডেলযোৰ কিনি সপোনত ভাবি আছে যে সেই কণমানিটোক মই যেতিয়াই পাম, মই ভৰিত চেণ্ডেলযোৰ পিন্ধাই দিম। এই সপোনটো লৈ তেওঁ শুই গৈছে। পিছদিনা গ'ল, গোটেইখন বিচাৰি ফুৰিছে, সকলোকে সুধিছে বৃন্দাবনত, যি লিখিয়ে গৈছে সকলোকে সুধিছে যে কানাই ক'ত থাকে, যিটো কৃষ্ণ বুলি কৈ পঠিয়াইছে, যে কৃষ্ণ ইয়াতে ক'ত থাকে। কোনোৱে যদি মন্দিৰলৈ দেখুৱাই দিছে, কোনোৱে আন কাণ্ডলৈ দেখুৱাই দিছে বোলে এইফালে থাকে সেইফালে থাকে, নিৰ্দিষ্ট ঠাই কোনেও ক'ব পৰা নাই। মন্দিৰলৈ যেতিয়া দেখুৱাই দিছে ইয়াতে কৃষ্ণ মূৰ্তি আছে, তাতেই ভগৱান শ্ৰীকৃষ্ণ আছে। এইটো আচৰিত হৈ গৈছে, ক'ত থাকে, ক'ত পাম এতিয়া? তাৰপিছত এটা মন্দিৰলৈ যেতিয়া লৈ গৈছে, দৰজাখন খুলি দেখুৱাই দিছে মূৰ্তি এভাগ আছে ভগৱান শ্ৰীকৃষ্ণৰ। বোলে এইজন দেখোন ডাঙৰ, মই দেখাটো সৰু আছিলে, চেণ্ডেলযোৰ মোক পিন্ধাব লাগিছিলে, চেণ্ডেলযোৰ মই লৈ আহিছোঁ, চেণ্ডেলযোৰ উলিয়াই দিছে। বোলে নহয়, এইজনেই ভগৱান শ্ৰীকৃষ্ণ, আপুনি অনুভৱ কৰক। সেই ব্যক্তিগৰাকীয়ে সেই ঠাইখিনিতে ঈশ্বৰক নোপোৱাৰ বেদনা, সেই ঠাইখিনিতে কেইবাটাও দিন একেৰাহে ইমানেই ঈশ্বৰক কামনা কৰিলে, এই প্ৰভু ভগৱন্তক ইমানেই কামনা কৰিলে যে এটা সময়ত ভগৱান শ্ৰীকৃষ্ণ তেওঁৰ সন্মুখলৈ আহিবলৈ বাধ্য হৈ গ'ল। ভগৱান শ্ৰীকৃষ্ণই নিজৰ দিব্য শক্তিৰে সেই ব্যক্তিগৰাকীৰ সন্মুখত আত্মপ্ৰকাশ কৰিলে, তেওঁৰ সন্মুখত দেখা দিবলগীয়া হ'ল।
আৰু সেই ব্যক্তিগৰাকী আছিল ৰছখান, এগৰাকী ইছলাম ধৰ্মৰ ব্যক্তি। গতিকে ইছলাম ধৰ্মৰ এগৰাকী ব্যক্তিয়ে ভগৱান শ্ৰীকৃষ্ণৰ উপস্থিতি অনুভৱ কৰিলে যে ঈশ্বৰ কোন, ভগৱান শ্ৰীকৃষ্ণ আচলতে কোন। তাৰ পাছতে সেই ঈশ্বৰক যে মূৰ্তিৰ পূজাৰ জৰিয়তে নহয়, এই যে হৃদয়ত ঈশ্বৰক স্থান দি তেওঁ যে ভক্তি কৰিলে, তাক শ্ৰদ্ধাৰে আমন্ত্ৰণ জনালে, সেই প্ৰভুক যে আমি পাব পাৰোঁ তাৰ এটা প্ৰমাণ কৰিলে। আৰু তাৰ পাছত সেই ব্যক্তিগৰাকী যেতিয়া তাত ঢুকাই গ'ল, আজিও সেই ঠাইত বৃন্দাবনত তাৰ সমাধিস্থল আছে। এতিয়া যে আমাৰ লোকসকল তীৰ্থভ্ৰমণলৈ তাত যায়, তাত ৰছখানৰ এতিয়াও সমাধিস্থল আছে, চাই আহে। এইখিনি ঠাইতে তেওঁ যিহেতু এগৰাকী পৰম ভক্ত আছিল প্ৰভু ভগৱন্তৰ, ভগৱান শ্ৰীকৃষ্ণৰ, সেইবাবে সমাধিৰ ব্যৱস্থাও তাতেই কৰিলে। গতিকে আজিও তাত সেই সমাধিস্থলটো আছে। আপোনালোক যদি কেতিয়াবা তালৈ যায়, সেই সমাধিস্থলটো আপোনালোকে চাই আহিব পাৰিব।